নমস্কাৰ SSCGD এছপিৰেণ্ট সকল SSCGD এক্সাম তোমালোকে দিলা কিন্তু বৰ্তমানেও ইয়াৰ ৰিজাল্ট ওলোৱা নাই বা ভেকেঞ্চি কিমান ইনক্ৰিজ হ'ব কি হ'ব বৰ্তমানলৈকে একো খবৰ পোৱা নাই এইবাৰ যিহেতু লেট হৈ আছে গতিকে আহকচোন কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে এই ভেকেঞ্চিটো আমি জানিবলৈ চেষ্টা কৰোঁ আমি যদি প্ৰথমতে চাওঁ যোৱা 3 বছৰত SSCGD অসমৰ কেনেকুৱা ধৰণৰ কম্পিটিশ্যন এটা হৈছে কেনেকুৱা ধৰণৰ কি হৈছে 2024 চনত SSCGDৰ যিটো ভেকেঞ্চি ওলাইছিলে তাত টোটেল ভেকেঞ্চি আছিলে 3258টা যেতিয়া 3258টা ওলাইছিলে তেতিয়া কাট অফ গৈছিলে 92.29 এইটো জেনেৰেল এৰিয়া আৰু আনৰিজাৰ্ভ কেটেগৰী এইটো মেইলৰ কাট অফ হয় আৰু এনেদৰে 2-3 OBC হওক ST হওক SC হওক বা গাৰ্লছৰ হওক 2-3 যেনেকৈ কমাব লাগে যেনেদৰে কমি আহে 2-3 কৈ কমাই আহি থাকিলে বাকীখিনি গম পাব ঠিক তেনেদৰে তাৰপিছত 2025 চনত এটা ভেকেঞ্চি ওলাইছিলে এটা ডাঙৰ ভেকেঞ্চি ইয়াত পোষ্টটো বহুত বেছি আছিলে 5678টা পোষ্ট আছিলে 2024 আছিলে 3258টা আৰু ইয়াত আছিলে 5678টা প্ৰায় দুগুণ নহ'লে প্ৰায় দুগুণ আৰু তেতিয়া কাট অফ বহুত কম গৈছিলে 75.423 এইটো হৈছে জেনেৰেল এৰিয়া জেনেৰেলৰ কাট অফ মানে ইউআৰ কেটেগৰী মেইলৰ কাট অফ বহুত কম গৈছিলে 75 গৈছিলে আৰু প্ৰথমতে তোমাৰ যেতিয়া 3258টা পোষ্ট আছিলে তেতিয়া 92 কাট অফ গৈছে আৰু যেতিয়া 5678টা গৈছিলে আহিছিলে ভেকেঞ্চি তেতিয়া 75 কাট অফ গৈছিলে কিন্তু এইবাৰ আমি যদি যোৱাবাৰ কাট অফটোলৈকে চাই বহি থাকোঁ মোৰ মতে তেনেকুৱা নহ'ব যদি ভেকেঞ্চি ইনক্ৰিজ নহয় বৰ্তমানলৈকে আছে 3437টা ভেকেঞ্চি আছে আমি এই 2026ৰ যিটো ভেকেঞ্চি 2024ৰ ভেকেঞ্চিটোৰ লগত মিলাব পাৰোঁ কাৰণ সমান ভেকেঞ্চি আছে কিন্তু এবাৰ পেপাৰ অলপ টান হৈছে মোৰ লগৰ বহুত এক্সাম দিছে তেওঁলোকেও কৈছে পেপাৰ টান হৈছে হিন্দী আনকমন কুৱেশ্যন আহিছে তেনেস্থলত কি হ'ব পাৰে ইবাৰতকৈ অৱশ্যে 200টা পোষ্ট এবাৰ বেছি আছে 2024তকৈ এবাৰ 200টা পোষ্ট বেছি আছে কিন্তু 200টা পোষ্ট এনাফ নহয় কাৰণ এতিয়া ষ্টুডেণ্টে বহুত পঢ়িছে আগৰ নিচিনা নহয় এতিয়া কোৰ্চ লৈ পঢ়ে RWA হওক SSC আড্ডা হওক বহুত চেনেল আজিকালি ওলাই গ'ল তাত কোৰ্চ লৈ পঢ়ে গতিকে এতিয়া কাট অফটো কিমান যাব কাট অফটোৰ কথা এতিয়ালৈকে ক'ব পৰা কিয় নাযায় কাৰণ ভেকেঞ্চি বঢ়াৰ চান্স বহুত আছে কাৰণ ভেকেঞ্চি বহুত আছে এতিয়া বহুত ভেকেণ্ট হৈ আছে গতিকে সেই সময়ত ভেকেঞ্চি বঢ়াৰ চান্স আছে এতিয়া আমি তলৰ ইয়ালৈ যদি যাওঁ এতিয়া ভেকেঞ্চি কম্পেৰিজনটো চাওঁ এবাৰ আকৌ আপোনাৰ এপ্লাই কৰা মানুহৰ সংখ্যাও কম আগৰ কেইবছৰতকৈ 2022ত ভেকেঞ্চি 50,187টা আছিলে আৰু ফৰ্ম ফিল আপ হৈছিলে 54,15,938টা তেনেকৈ এইবাৰ কিন্তু ভেকেঞ্চি কম কিন্তু এপ্লাই কৰা মানুহৰ সংখ্যাও কম এইটো হ'ল আমাৰ অল ইণ্ডিয়াৰ যিটো এইটো ভেকেঞ্চি লিষ্ট এতিয়া আমি অসমলৈ যদি আহোঁ অসমত মেইলৰ পোষ্ট এইবাৰ কিমান আছে এইবাৰ মেইলৰ পোষ্ট আছে 3,166টা মেইলৰ পোষ্ট আছে 3,166টা মেইলৰ পোষ্ট আছে আৰু ফিমেলৰ আছে 271টা টোটেল পোষ্ট আছে 3,437টা গতিকে এইবাৰ অলপ টান হ'বলৈ গৈ আছে 90 নোচোৱেগৈ বাৰু প্ৰথমবাৰ যেনেকৈ 92 হৈছিলে এবাৰ 90 নোচোলেও 80+ লাগিবই 85 84 লাগিবই যদি ভেকেঞ্চি ইনক্ৰিজ নহয় যদি ভেকেঞ্চি ইনক্ৰিজ হৈ যায় তেতিয়াহ'লে 74 75 এনেকুৱা মাৰ্কছতো ধুনীয়াকৈ জব হৈ যাব মই জেনেৰেল ডিষ্ট্ৰিক্টৰ যিখিনি আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকৰ কথা কৈছোঁ এতিয়া মই ইয়ালৈ আহিছোঁ জেনেৰেল এৰিয়া ভেকেঞ্চি আৰু নক্সাল আৰু বৰ্ডাৰ এৰিয়া অসমৰ এইটো অসমৰ ভেকেঞ্চি কিমান আছে জেনেৰেল ভেকেঞ্চি 303টা নক্সাল মিলিটাৰী এফেক্টেড এৰিয়াত আছে 2,558টা আৰু বৰ্ডাৰ এৰিয়াত আছে 305টা ভেকেঞ্চি ইয়াতো বঢ়াৰ চান্স আছে খুব মোৰ মনে কয় এইবাৰ ভেকেঞ্চি 5,000 নহ'লেও 4,500 অসমত হোৱাৰ চান্স বহুত আছে মই লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ভেকেঞ্চি যদি ইনক্ৰিজ হয় অসমত 4,500+ পোষ্ট আহিব যদি নাহে চেনেলটো আকৌ আনছাবস্ক্ৰাইব কৰিব পাৰিব এতিয়া আমি নেক্সট যদি চাওঁ ওমেনৰ কথা ইয়াত ফিমেল ভেকেঞ্চি কিমান আছে জেনেৰেল এৰিয়াত আছে 26টা নক্সাল এফেক্টেডত আছে 221টা আৰু বৰ্ডাৰ এৰিয়াত আছে 24টা টোটেল 271টাৰ ভেকেঞ্চি অসমত বৰ্তমান আছে ইয়াৰো বাঢ়ি পেলাই 450 ওচৰা-ওচৰি হ'ব 400 নহ'লে 350 এনেকুৱাতো হ'বই এতিয়া আমি যদি চাওঁ এইটো আমি চাওঁ 2024 চনত মেইলৰ ভেকেঞ্চি আছিলে 2,909টা আৰু ফিমেল আছিলে 349টা এইবাৰ কিন্তু ভেকেঞ্চি ফিমেলৰ কমিলে
এবাৰ 350 আছিলে, এবাৰ 271টাহে আছে। যদি বাঢ়েগৈ ইয়াৰ সমান হোৱাৰ চান্স আছে। আৰু এবাৰ মেইলৰ ভেকেঞ্চি কিন্তু আগতকৈ বেছি আছে। 2900 আছিলে, এবাৰ 3164টা আছে। কিন্তু 2025ত বহুত আছিলে আকৌ, প্ৰায় 2000 বেছি আছিলে। সেইটো কাৰণে কাট অফ কমিব সকলো ইউটিউবাৰে কৈ আছে, কিন্তু ইমানো কাট অফ নকমে। হ'লেও ৰানিং কৰি থাকিব লাগে। এতিয়া ভেকেঞ্চি কিমান বাঢ়িব বা নৰ্মেলাইজেশ্যন কিমান পাব, এনেকুৱা ধৰণৰ কিবা ভিডিঅ' যদি তোমালোকক লাগে, মই RWA বনাই থৈছে ভিডিঅ', তাৰ ওপৰত মই সিমান বাঢ়িব নে নাবাঢ়ে মই তাৰ ভিতৰত ভিডিঅ' লৈ আহিব পাৰিম। কাৰণ 2024 চনত যিটো এক্সাম আছিলে তাত মোৰ মাৰ্কছ আছিলে 87 চামথিং আছিলে। আৰু RWA কৈছিলে কি যে তাত মোৰ সেইটো চিফ্টত 12 নে 13 এনেকুৱা প্লাছ হ'ব বুলি কৈছিলে। আৰু মই সেই আশাতে আছিলোঁ, প্লাছ নোহোৱা হ'লেও বাৰু হৈ গ'লহেঁতেন। 12 বা 13 প্লাছ হ'ব বুলি কৈছিলে, কিন্তু মোৰ মাইনাছ হ'ল 7 মোৰ মাইনাছ হৈছিলে। কিন্তু মোৰ একেটা চিফ্টতে একে লগৰ এজন এক্সাম দিছিলে, মই নামৰ সৈতে ক'ব পাৰিম, সেইজনৰ 11 ইনক্ৰিজ হৈছিলে। একেটা চিফ্ট, একেখন পেপাৰ, একেটা ডে, একেটা চিফ্টতে দিয়া, একেটা ৰুমতে পঢ়া ষ্টুডেণ্টৰ, এক্সাম দিয়া ষ্টুডেণ্টৰ এটাৰ 11 প্লাছ হৈছে, মোৰ 7 মাইনাছ হৈছে। তেনেকুৱাও হয়। গতিকে নৰ্মেলাইজেশ্যনৰ কথাও কোনেও এতিয়া কনফাৰ্মকৈ কৈ দিব নোৱাৰে। গতিকে ভিডিঅ'টো মই আপোনালোকক মোৰ কাট অফ কিমান যাব কৈ দিয়া নাই, কিন্তু অসমৰ যিটো ভেকেঞ্চি আগৰ কিবাৰ সৈতে কম্পেয়াৰ এটা কৰি আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। মোৰ ধাৰণা 85, 86, 87 এনেকুৱা ধৰণৰ এটা কাট অফ যাব যদি ভেকেঞ্চি ইনক্ৰিজ নহয়। থেংক ইউ।